আমাৰ ল'ৰাবোৰৰ কি সুন্দৰ জীৱন নহয় জানো? আমাৰ কোনো চিন্তা ভাৱনাই নাই। ৰাতিপুৱা শুই উঠি এগাল খাই ওলাই গৈছোঁ, আকৌ সন্ধিয়া ঘৰলৈ আহি পেটটো ভৰাই বিচনাত বাগৰি দিছোঁ, নহয় জানো? আমাৰতো কোনো চিন্তাই নাই। আমাৰ ঘৰখনৰ কথা আৰু নিজৰ মা দেউতাৰ কথা। আৰে কোনে বুজিব আমাৰ মনৰ কথা? আৰে আমিও চিন্তা কৰোঁ দিনে ৰাতিয়ে আমাৰ নিজৰ ঘৰখনৰ কথা, নিজৰ মা দেউতাৰ কথা আৰু নিজৰ ভৱিষ্যতৰ কথা। আমাৰো এটা দায়িত্ব আছে, আমি বুজি পাওঁ, আৰু সেই বুলিয়ে আমি আমাৰ মনৰ কথাবোৰ সকলোকে কৈ ফুৰিব নোৱাৰোঁ। আমি ল'ৰা হয়।